ঘৰত কিবা এটা স্পেচিয়েল দিন থাকিলে সেয়া গোটেই কামখিনি মোৰ মূৰতে আহি পৰে। অহাকালি যিটো দিন আছে তাৰ দায়িত্ব মই ল'বলৈ একদম বেয়া নাপাওঁ। স্পেচিয়েল দিনটোনো কি সেয়া ভিডিঅ'টো আগৰলৈ চালে গমেই পাবা। এয়া ধুনীয়াকৈ ৰাতিপুৱা গা মূৰ ধুই মই কামখিনি কৰি ল'লো। তাৰ মাজতে আকৌ মোৰ দিনটো পাৰফেক্টকে ষ্টাৰ্ট নহয়, মই এনেদৰে স্পীকাৰটো লগাই অলপমান নিজৰ লগতে সময় কটাও, মানে লাউড মিউজিক আৰু মোৰ হেপী ডান্স। এয়া আকৌ পাকঘৰলৈ আহিলো, ভাত বনাব আছে। এতিয়া আকৌ নাভাবিবা বায়ে আকৌ এগাল কি খাইছে বুলি। এইটো হৈছে ইয়াংচাটোৱে ইৰম্বা মানে মণিপুৰী চাটনিটো বনাব পাৰে। তাকে চাফা কৰি মায়ে ভাল পোৱা সজিনা চব্জিও বনাই ললো। আনপিনে এয়া ওলাই মেলি আহিলো। প্ৰথম সোমালো ৰাচন দোকানত, ইয়াৰ পৰা সকলো বস্তু লৈ ল'ম, মছলা আদি যিমান আছে। আনপিনে এয়া ইলুৱে মনত পেলাই এটা বস্তু উলিয়াই আছে। ডিউটিৰ পৰা আহি পালে মাকো বোলো ফোন এটা কৰি লগ কৰি ল। এয়া মাৰ লগত চব্জি বজাৰ কৰি এয়া সন্ধিয়ালে আকৌ ওলাই আহিলো 2-3টামান বস্তু ল'বলে। বাৰ্থডে আছে আৰু সেয়া কাৰ কাইলে তোমালোকৰ মিনি ব্লগত গমে পাই যাবা।